মানুহ চাগে গাইজ গেলাৰীত জামচাক গৈছে চাওক गाइस फाइनली মানে একদম নাতিটা হৈ গ'ল আৰু আহি গৈছো পুৰা থিয়েটাৰ চাব লাগি কিন্তু আজি বৰ্তমান নাই লগৰ লগৰ ভাবি কি কৰিছে মানে নকৰে কথাটো আৰু মানে মানে আই আমাৰ মানে কক ৰৈছে বলত গাইস আজি যাম মই আপোনাক দেখাম চাবাই লাগিব মানে আপোনালোকে আৰু এইখন গাইস আমি মানে গাইস বিচাই পিনাই থিয়েটাৰ হলি মানে গ্যালাৰীত নেই থিয়েটাৰ আপোনালোকে যতে কি নহওক গ্যালাৰীত চটো মেইন আৰু গ্যালাৰীৰ পৰা বঢ়িয়াকৈ দেখা পাই না ওপৰৰ পৰা আপোনালোকে চাব পাৰে আৰু মানে কি জানে না সম্ভৱ শৰ্মা নাটক আৰু সম্ভৱ শৰ্মা দাই নিজে মানে অভিনয় কৰিব কেনে লাগব গাইস মজা লাগব গলত গাইছে অৰ্ধনাৰী টু চলো 150 টকা 50 গাইস কি হ'ব গাইস কেৱল আটাই বাঢ়ি আছে প্ৰায় মোটামুটি আধা ঘণ্টা মান ৰখো আটাই বাঢ়ি আছে 2 টকা কিবা টকা 7টা বজাত বিলা আৰম্ভ হ'ব লগৰ কেইটামান কৰি ফোন কৰি কৈছে ৰে চলে 7টা বজাত ফোন আৰম্ভ হ'ব যাওঁতে নাই হৈ থাক এই মানুহ আজা কৰি আছে শান্তি নহয় হইনা কৰিম তই কিমান দেৰি হ'ল ঐ हेलो यार गाइस फोन है गर्लफ्रेंडर फोन है निश्चय ब्लॉग देखा हमार जूनियर जुबिन और हमार অজয়দা শর্ট ফিল্ম বানাই বর্তমান শর্ট ফিল্মত মানে ভিউজ 20000 মান যায় আছে এই নাটক সভা আগে গ্যালারিত আমার একেলগে বহিম তোমালোকে চাব পাৰে এইবাৰ গ্যালারি আৰু এইটো ভিআইপি জন আছে আৰু আৱাজটো গমে পাইছি থিয়েটাৰ আৱাজটো থাকে আৰু এনেকৈ মানুহবিলাক সোমাবলৈ নিদিছে মানুহবিলাক আৰু কেইটামান টিকেট বাকী আছে ইয়াৰ পিছত নাটক আৰম্ভ হৈ যাব মোৰ চাৰ নাটক আপোনালোকক দেখাম তাৰে ডন গাইস আৰু চিন্ময় ভাই ভিউজ চাই আছে না নাই আৰু যিহে গাইস থাম্বনেল লাগৈ মানে পাগলা হৈ দিব ডিম্পুদাৰ গাৰ্লফ্ৰেণ্ড গুনি বোলে গাইস কি যে হ'ব জুবিন দাক প্ৰেংক কল মোৰ নম্বৰ লৈ প্ৰেংক কল বঢ়িয়া গাইস গ্যালাৰীত জামচাক গৈছে চাওক গ্যালাৰীত যাম ঐ খাবা নাপি নাকি থিয়েটাৰ আরে ভাই জামচাক গাইস টিকেট লৈছো ঐ জামচাক কি যাম দিছি যেন ঘুমবা নাপোৱে এনেকে হেঁচা লাগে ইয়াৰ কি হ'ব গ্যালাৰী উঠিলেও মজাকে ওপৰত যাই বহি আমি যে বেলেগ চলক গ্যালাৰীৰ অৱস্থা চাই গাইছ এতিয়া চলি এটা পৰি ভাঙি একদম পৰি গৈছে একদম মানে কি হ'ব এই পাখি লগা গান লাগে জুবিন দা থিয়েটাৰ বাদক গাইছ জুবিন দা বেন জয় জুবিন দা গ্যালারি চলে আসে গাইস ইন্ডিয়া পাকিস্তানের ম্যাচ শেষ আর হইতে গেছে ওভারে বিষ্ণি মারি মানে থিয়েটার সব আছে গাইস
এদিনৰ বাবে হ'লেও তোমাৰ নামৰ মই সেন্দুৰ পিন্ধিছিলোঁ তোমাক মই যেনেকৈ এই সমাজত অৰ্ধনাৰী সজালো আজি মই তেনেকৈ এই সমাজত তোমাক পুৰুষ হিচাপে প্ৰতিষ্ঠিত কৰি যে মোৰ ছোৱালী পিতৃৰ নাম অপৰাজিত আৰু এনেকৈ গাইছ নাটক চেছ চব মানুহ ওলাই আহিল আৰু মই এতিয়া ঘৰে ঘৰি যাওঁ একদম ঘৰক লগি গাইছ মানে ৰাওনা হৈছোঁ মানে ঘৰক লগি যাই আছোঁ আৰু আৰামত গাড়ী পালোঁ সিহঁতৰ আগত গাড়ী পাব ৰাতিটা প্ৰায় 10টা বাজি গ'ল আৰু গাইছ তাৰে আগতে এটা কথা মানে ভিডিঅ' বনাব গ'লোঁ মানে ভিডিঅ' বনাচোন ভিডিঅ' বনাব গ'লোঁ ভাবি কি বোলে নাটকখন মই গা উঠছোঁ না এতিয়া মানে মই অলপ ভাগৰুৱা হৈছোঁ এতিয়া মানে ভিডিঅ' নাবনাব আৰু মই ভালকৈ কথা ক'ব নোৱাৰিম সেইকাৰণে ভিডিঅ'টো কৰা নহ'ল এই যিয়ে নহওক গাইছ ফটো এটা উঠছোঁ আৰু মানে জানেতো গাইছ ভাগাৰ লাগে নাগে আমাৰো কেতিয়াবা লাগে বা সেনে চবৰে লাগে ৰখাটো যিয়ে নহওক গাইছ ভিডিঅ'খিনি আছিল যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট কৰি দিব আৰু নতুনকৈ অহাবিলাকক ছাবস্ক্ৰাইব কৰিব কাৰণ 700 হ'ব যায় আছে প্ৰায় 14টামান লাগে মই 14টামান লাগে আৰু কৈ দিব